বহুত টেনশ্যন হৈছে জানানে টেনশ্যন নলবিছো আমি বোৰ আছো নহয় চব ঠিক হৈ যাব তেওঁ মাৰ ঘৰৰ ছোৱালী বহুতে লগ পাইছো আজিলৈকে এনেকুৱা একো অসুবিধা হোৱা কিন্তু ভুল হ'ব পাৰে নেকি কিন্তু কিছুমান কথা তুমি জনাটো প্ৰয়োজন বুলি ভাবিয়ে মই তোমাক কথাখিনি ক'লো ভুল নুবুজিবা কিছুমান কথা মই নজৰ দিয়াৰ কাৰণে ডাঙৰ কষ্ট সন্মুখীন হৈছো গতিকে আগলৈ মই তোমাৰ কথা গুৰুত্ব দিম বিয়া বাৰু হোৱাৰ পাছত ঘৰত লক্ষী আহি সোমাল নে ঘৰৰ লক্ষী বাহিৰলৈ ওলাই গ'ল তেনেকুৱা কথাবোৰ বহুতেই মানে মই বোৱাৰীৰ কথা ক'ব বিচৰা নাই দিয়া মাহী তাৰ মানে তুমি আমাৰ কোম্পানীৰ লছৰ কাৰণে মোৰ উপস্থিতিৰ কথা ক'ব বিচাৰিছা নেকি নাই তেনেকৈতো মোক কেতিয়া ক'ল মানে মানুহে লখিমীৰ প্ৰৱেশৰ কথা তেনেকৈ ভাবে বুলিহে কৈছো চোৱা মাহী এইবোৰ চব বিজনেছ তাত এই ধৰণৰ কোনো কথা নাই মাজনী আজি তই অহাৰ কাৰণেহে দেউতাই ভালকে ভাবি শুনিছে বুজিছো হয় মাজনী এইখিনিতে বিজনেছৰ ইনফ্লেক্টিভেলি প্ৰব্লেম চলি আছে কাৰণে দেউতা এনেকুৱা কৰিলে কেনেকৈ হ'ব কোৱাচোন মাজে মাজে জীৱনত এনেকুৱা প্ৰব্লেমছবোৰ আহিয়ে থাকিব সেইবুলি তুমি খোৱা বোৱা এৰি দিলে নহ'ব নহয় আৰু বোলে মোৰ এক্সিডেণ্টৰ আগতে তোমাৰ মাইনৰ ষ্ট্ৰ'ক হৈছিলে মোক মায়ে কৈছে নহয় তেতিয়াহ'লে তুমি আৰু বেছি সাৱধান হ'ব লাগিব মই তোৰ দেউতাক বুজাই বুজাই ভাগৰি পৰিছোঁ মোৰ কথা একেবাৰেই নুশুনে এতিয়া তই তোৰ আগৰ সেই মিলিটাৰী শাসন চলাব লাগিব যেন পাইছোঁ মিলিটাৰী শাসন মানে মা মানে তই আগতে ৰাতিপুৱা দেউতাক তোৰ লগতে জগিঙলৈ লৈ গৈছিলি একদম তোৰ মতেই খোৱা শোৱা সকলো আৰু অফিচৰ কাম টাইমত উফ ৰাম এই ছোৱালীজনী অতদিন মূৰত নিজৰ ঘৰলৈ আহিছে তোমালোক দুয়োহে মহিলা সমিতি গঠন কৰি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰম্ভ কৰিলে নাৰী শক্তি জাগি উঠিছে দেউতা এতিয়াৰ পৰা আৰু সেইটোৱে হ'ব আজিৰ পৰা তোমাৰ ৰক্ষা নাই শক্তি মোৰ আগতেও আছিল কুল কিন্তু অবাবত মই শক্তি ক্ষয় নকৰোঁ আগতেও কৰা নাই আগলৈও নকৰোঁ কিন্তু এতিয়াতো তাইৰ বিয়া হৈ গৈছে তই অলপ বেছি আগলৈ যোৱা নাই নে কথাবোৰ এনেকুৱা হয় জানো ভাল পথ সকলো সম্ভৱ কুল মোৰ ভাল পথ কিহৰ অভাৱ আছিল সেইটো মই জানিব খোজো আৰে বাদ দে না তই তোৰ নিজৰ কামত নধৰ কিয় তোৰ হাতত ইমান ভাল চাকৰি এটা আছে সেইটো তই কেনেকৈ যাবলৈ দিব পাৰ আৰে হাতৰ পৰা দেখোন মোৰ জীৱনটোৱে গুচি গ'ল আৰু উশাহবোৰ দেখোন বেলেগৰ হৈ থাকিল চাকৰিনো কি কথা তই কিন্তু পাগলৰ দৰে কথা কোৱা আৰম্ভ কৰিছ দেই ৰণ খুৰীদেৱে তোৰ এই আকুৰগুজ কামবোৰ কিদৰে মানি ল'ব তই কচোন মই আগতেও কৈছো আজিও কওঁ মোৰ নাম ৰণ সেইকাৰণে চাগে মোৰ সন্মুখত ইমান ডাঙৰ ৰণ তই এই ৰণ ৰণ কৰিয়ে তোৰ এই জীৱনটো ধ্বংসৰ দিশলৈ যাবলৈ দিবলৈ নোৱাৰ ৰণ অন্ততঃ আমি এই কথাটো মানি নলওঁ মই কেৱল তোৰ বন্ধুৱেই নহয় তোৰ ভাইৰ নিচিনা মই তোক পাগলামি কৰিবলৈ নিদিওঁ ৰণ এই কথাটো মনত ৰাখিবি মই পাগলামি কৰা নাই কুল আৰে মায়ে নুবুজিলেও অন্ততঃ তইতো মোৰ কথাটো বুজ তোক যদি তোৰ গাৰ্লফ্ৰেণ্ডে একো নোকোৱাকে এৰি থৈ গুচি যায় তেতিয়া তই কি কৰিবি সেই একেখিনি কথাকে তই নিজক ক'ব পাৰিবিনে চাওক মেডাম মই নিজৰ শক্তিৰে যিমানখিনি পাৰোঁ ৰিকভাৰী কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু আপুনিতো মোৰ নেচাৰ জানেই মোৰ শক্তিৰ পৰালৈকে মই আনলৈ কাম কেতিয়াও এৰি নিদিওঁ তোমাৰ দক্ষতাৰ ওপৰত মোৰ অকণো সন্দেহ নাই তথাপিও ইমান এটা ডাঙৰ ভুল তোমালোকৰ দ্বাৰা হৈ গ'ল চিন্তাৰ কথা নহয়নে মেডাম কিজানি ছাৰৰ চোৱাত ক'ৰবাত কিবা ভুল হ'ল আফটাৰত ছাৰে হাত দিয়াৰ পিছত আমি নাচাওঁ মানে আমি ইণ্টাৰফেয়াৰ কৰিব নোৱাৰোঁ নিবিৰে এনেকুৱা ভুল লাগি দিছে কেতিয়াও কৰা নাই আৰু মোৰ বিশ্বাস সি নকৰে
ডাইৰেক্টৰে বাৰু এনেকুৱা এখন পেপাৰত নিজে নোচোৱাকৈ চাইন কৰি দিব? তুমিয়ে কোৱাচোন মোক। মই এতিয়া আপোনাক কি ক'ম মেডাম, গোটেই প্ৰজেক্ট প্ৰফাইলটো ছাৰৰ হাততে আছে, ছাৰেইটো চহী কৰিছিল, কিন্তু নিবিৰে চহী কৰিছিল নে কৰোৱা হৈছিল? আমাৰ কোম্পানীত কোনোবা বিশ্বাসঘাতক সোমাইছে নেকি বাৰু? সেই কথা মই অতি সোনকালেই জানিব লাগিব। মেডাম মোৰ মতেতো আমাৰ কোম্পানীত তেনেকুৱা কোনো নাই, কিন্তু কিন্তু কি ঈশ্বৰ, আমাৰ কোম্পানীত যে কিবা এটা অপশক্তিয়ে গা কৰি উঠিছে সেই কথাত মই প্ৰায় নিশ্চিত। নিবিৰৰ দেউতাকৰ মৃত্যুৰ পিছৰ পৰা ময়ে তাক গাইড কৰি আহিছো। মোৰ ইমান দিনৰ এক্সপিৰিয়েঞ্চ কেতিয়াও এনেই যাব নোৱাৰে। অতি সোনকালেই মই উৰহীৰ উলিয়াম। পপী মোৰ বান্ধৱী নহয় মা। পপী মোৰ ঘৰৰ কাষৰ ছোৱালী, মামনি খুৰীৰ ছোৱালী। তাকেইতো কৈছো, মামনি খুৰী আমাৰ আপোন নহয় জানো? মানুহে সম্বন্ধ কৰিলে আপোন আৰু সমকক্ষ মানুহৰ লগত কৰিলে ভাল দেচোন, তেতিয়া মনো কষ্টও নাপায়। মা তুমি কি বুজাব কৰে? সম্পৰ্ক অন্তৰৰ পৰা গঢ়া হয়। এতিয়া ওলোটাইত মই তোমাক বুজাব লাগিবনে মা? নেলাগেও তই মোক বুজাবলৈ, নিজে দৰকাৰী কথাকেইটা বুজি লচোন। তোক মই যিখিনি কথা কৈছো তোৰ ভালৰ কাৰণেই কৈছো, বুজিলি? মই কি ইমান দিনে একো নজনাকৈ ঘৰ সংসাৰ কোম্পানী চম্ভালাৰ লগতে দুটা ল'ৰা ছোৱালী ডাঙৰ কৰিলো নেকি ৰাজশ্ৰী? মইনো ক'ত ক'লো তেনেকৈ বাইদেউ? তুমি আমাৰ বংশৰ আদৰ্শ বাইদেউ। আমাৰ ঘৰৰ সকলোৱে তোমাৰ উদাহৰণ দিয়ে, কিন্তু সকলো মানুহতো পাৰফেক্ট নহয় দিয়াচোন। তাৰমানে তই ক'ব বিচাৰিছ নেকি যে মই কিছুমান ভুল কৰিলো? তোমাৰ ভুলবোৰ আঙুলিয়াই দিব পৰা মোক ক্ষমতা বা ধৃষ্টতা নাই বাইদেউ। মই কেৱল তোমাক নিজৰ বুলিহে কথাটো কৈছিলো। মই তোক বেয়া পোৱা নাই ৰাজশ্ৰী, কিন্তু মনৰ ভিতৰত কিবা কথা থাকিলে তাক খোলাকৈ স্পষ্ট ভাষাৰে কোৱাটো মই বিচাৰো। তেৰা বেকা কথা মই নিজেও নকওঁ আৰু আনে কোৱাটো মই পচন্দ নকৰো। তুমি বাৰু মোক অলপ বেয়া পালা নেকি বাইদেউ? মই কিন্তু ভুল ভাবি কথাবোৰ কোৱা নাছিলো দেই। কোনে কি ভাবি কি কথা কয় সেইটো জানো ধৰিব পাৰি ৰাজশ্ৰী? আমি কেৱল কোৱা কথাকেইটাহে শুনো। মনৰ ভিতৰত কি থাকে ভিতৰখন জানো দেখা পায় ৰাজশ্ৰী? মোৰ মনৰ ভিতৰখনতো তোমাৰ প্ৰতি, নিবিড় আৰু প্ৰীতিৰ প্ৰতি একেই শ্ৰদ্ধা আৰু মৰমেই আছে বাইদেউ। সেইকাৰণেতো ঘৰখনত সমস্যা নোহোৱাটো বিচাৰিছো। কিন্তু এই মংগল চোৱা, বেজৰ ওচৰলৈ যোৱা, তাবিজ লোৱা এনেকুৱা ধৰণৰ কথাবোৰ মোক নকবি। মই অন্ধবিশ্বাস বেয়া পাওঁ। মই কেৱল কৰ্ম আৰু কৰ্মফলতহে বিশ্বাসী, সেইটো জানিবি। আচৰিত লগা নাইনে কথাবোৰ মাজনী? মই কিছুমান কথা বিশ্বাস নকৰো, তথাপিও দেউতাৰো যে কথাবোৰ আৰু চোৱাচোন মা, মই বোলে ঘৰলৈ অহা কাৰণেহে তেখেতৰ আগৰ প্ৰজেক্টবোৰ ৰিকভাৰ হৈ নতুন প্ৰজেক্ট পালে। তেনেকুৱা আৰু হয়নে কথাবোৰ কোৱাচোন? নহয় মাজনী, কথাবোৰ কৰবাত নহয় কৰবাত কিবা এটা মিল আছে। তই এইখন ঘৰৰ পৰা বিয়া হৈ ওলাই যোৱাৰ পিছৰে পৰা ইটোৰ পিছত সিটো আমাৰ কোম্পানীত প্ৰব্লেম আৰম্ভ হৈছে। কিন্তু তই আকৌ আহি যেতিয়া ঘৰ সোমালিহি, এতিয়া দেখিছো ইটোৰ পিছত সিটো গোটেইবোৰ সমস্যা সমাধান হবলৈ আৰম্ভ হৈছে। মানুহ মাৰিবা দেই তুমিও। সেইটো আৰু কিবা কথা হ'লনে? দেউতাৰ বিজনেছৰ লগত মোৰ আকৌ কি লিংক আছে? বিজনেছত এনেকুৱা উঠা নমা হৈয়ে থাকে মা। আৰু আমাৰ নিবিড়ৰো জানো এনেকুৱা এটা সমস্যা হোৱা নাই? তাকেইতো, কথাবোৰ কেনেকৈ বিশ্লেষণ কৰো মই ভাবিয়েই পোৱা নাই। বাৰু সেইবোৰ এতিয়া বাদ দে, তই আজি ব্ৰেকফাষ্টত কি খাবি ক? দেউতাই চাগে গা পা ধুই আজৰি হলেই। মা, আজিৰ ব্ৰেকফাষ্ট মই বনাম। আমাৰ মায়ে মানে শাহু মায়ে এটা বঢ়িয়া ৰেচিপি শিকাইছে। আজি তোমালোকে সেইটোৱে টেষ্ট কৰিবা। বা, আমাৰ ছোৱালীৰ দেখোন শাহুৱাইৰ গুণ গাই ততেই নাই। চাবি আকৌ, শাহুৱাইক পাই এইফালে যে মাৰ এজনী আছে সেইটো কথা পাহৰি নাথাকিবি। তো তেখেত হয়ে ইমান ভাল, মৰমীয়াল। হয় দে মাজনী, তই বৰ ভাগ্যৱতী।
নহলেনো আজিৰ দিনত জীয়েকৰ নিচিনাকৈ মৰম কৰা শাহু কিমানজনী আছে কোৱাচোন? মাহী, মাহী, তোমাক মই কিমানবাৰ কৈছো মাক জিতি কথা নকবলৈ, কিন্তু তুমি মোৰ কথা শুনা জানো? মোক ইমান ভুল দি মই একো ধৰিব কথাটো ভুল বুজাক লৈ নহয় মাহী। কি ভাবিছানে? বুজিয়ে নাপালা নেকি? মা এগৰাকী সহনশীল তিৰোতা হল বুলিয়ে চব হ'ব বুলি কিয় ভাবি ললা? মই যি কৈছো এইখন ঘৰৰ কথা ভাবি কৈছো প্ৰীতি। মোৰ ভুল হৈছে, আজিৰ পৰা মই একো নকওঁ। আৰু মইনো কোন তোমালোকক উপদেশ দিবলৈ? চোৱা মাহী, সকলো কথাৰে ওলোটা অৰ্থ নুলিয়াবা। আমিতো কেতিয়াও কোৱা নাই তুমি আমাৰ ঘৰৰ মানুহ নহয় বুলি। কিন্তু 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 কি প্ৰীতি? চোৱা মাহী, আমি মাৰ কথাৰ কোনোদিনেই বিৰোধিতা কৰা নাই আৰু আগলৈও নকৰো। আৰু তুমিও সেইটো কথা মনত ৰাখি থোৱাটো ভাল। মইনো কেতিয়া বাইদেউৰ চিন্তাৰ বিৰুদ্ধে কথা কলো প্ৰীতি? মই কেৱল হ'ব মাহী, আৰু কথা আগ নবঢ়াও। তোমাক মই মোৰ কথাখিনি কলো, বাকী তুমি কি কৰা সেয়া তোমাৰ কথা। মানে প্ৰীতি? মাহী, মোৰ কথা ইমানতে শেষ। নবৌ মাৰ এগৰাকী লক্ষ্মী বোৱাৰী হয় আৰু আগলৈও হৈ থাকিব। মা আৰু মোক নতুন পাঠ পঢ়াবলৈ চেষ্টা নকৰিবা। মনটো বৰ মুকলি লাগিছে অভিভা। মাজনী যদি চিৰদিনৰ বাবে আমাৰ তাতে থাকিব পাৰিলে হয়। কি যে কথাবোৰ কয় নহয় আপুনি। তাইক এঘৰলৈ উলিয়াই দিছো। তাই এতিয়া পৰৰ ধন, আমাৰ ঘৰৰ আলহীহে। ছোৱালীৰ বাপেক হোৱা বেদনা বহুত অভিভা। এয়াই যুগ ধৰ্ম। হ'ব দিয়ক, তাইনো কিমান দূৰত থাকে। ইচ্ছা কৰিলে আহি গৈ থাকিব পাৰিব, আৰু আমিওতো যাব পাৰিম নহয়। বাৰু, তাই কেতিয়া যাব কিবা কৈছে নেকি? নাই, একো কোৱা নাই। থাকক দিয়কচোন কেইদিনমান, আৰু মন গলে তাই কবই নহয়। তাই জানো যাবলৈ মন যাব বিভা, কিন্তু তাই নিজেও এখন ঘৰ আছে দিয়াচোন, নিবিড়ো আছে। নিবিড়ে তাইক বহুত মৰম কৰে। এতিয়ালৈকে একো এটা দুখে তাইক চুব পৰা নাই। ভগৱানৰ কৃপাত বাকীকেইটা দিন এনেকৈ গলেই হয় আৰু। যাব বিভা, যাব। এতিয়া বুজিছাতো মই আমাৰ মিত্ৰৰ ঘৰখন আমাৰ দৰে হোৱাটো কিয় বিচাৰিছিলো? আপুনি ঠিকেই কৈছে, কিন্তু কেতিয়াবা কাৰোবাৰ সুখে কাৰোবালে দুখো কৰিহে এনে। পিছত বোলে মই গৈ লগেই নাপালো। ফেচবুক ফ্ৰেণ্ডৰ কি ভৰসা? আমি দেখোন লগ পাইছোৱে। লগ পোৱাৰ পিছতে ফেচবুক ফ্ৰেণ্ড হৈছো। হ'ব দিয়া, কিন্তু মই কথা নিদিওঁ। মাক সুধিব লাগিব। আগতে মই কেতিয়াও এনেকৈ যোৱা নাই নহয়। কাৰ লগত কলৈ যোৱা কথা পাতিছ মাজনী? কি হ'ল ক আকৌ? এনেকুৱা কৰিছ যে? মই সুধিছোৱে তোক। নহয় মানে মোৰ ফ্ৰেণ্ড এজনে লগ কৰাৰ কথা কৈছিল। ফেচবুকত চিনাকি। আগতে আমি লগ পাইছো, মাহীয়ে জানে। আচ্ছা, তোৰ যদি ফ্ৰেণ্ড হয় আমাৰ ঘৰলে মাত আকৌ। কথা বতৰা পাতো, চাহ চিনাকি হওঁ। তাতেনো ইমান থেৰু গেৰু খাম কিহৰ? কিনো এনেকুৱা ফ্ৰেণ্ড তোৰ? উমা, দাদাক প্লিজ নকবা। মই যাওঁ দিয়া। প্ৰথমবাৰৰ বাবে মই আপোনাক ক্ৰছ কোৱেশ্যন কৰিবলগা হোৱাত মোৰ নিজৰে ভাল লগা নাই হালৈ। মোৰ নিজৰো ভাল লগা নাই, আৰু আপুনি নিজেও জানে এই কোম্পানীটোৰ প্ৰতি মোৰ লয়েলিটি কিমান। আপোনাৰ লয়েলিটিৰ ওপৰত মই প্ৰশ্ন কৰা নাই, কিন্তু আপুনি এবাৰ ভাবি চাওক, এনেকৈ লছ এটা বিয়েৰ কৰাটো মোৰ কাৰণে কিমান প্ৰব্লেম উঠিব। এনেকুৱা বহুত প্ৰব্লেম মই আপোনাৰ ওচৰলৈ যাবলৈ নিদিয়াকৈ ডিল কৰিছোঁ। এইটো ছল্ভ কৰিব। আপোনাৰ ওপৰত আমাৰ বিশ্বাস আছিল আৰু আছে, কিন্তু কংক্ৰিট ৱে এটা মোক দিবই লাগিব। মুখৰ কথাত বিজনেছ নচলে হালৈ। সেই কথা নিশ্চয় আপোনাক শিকাব নালাগে। মুখৰ কথাত বিজনেছ নচলে বুলি জানো কাৰণেই মই হাতে কামে লাগি গৈছোঁ। মোক আৰু 2 দিনমান সময় দিয়ক। চাওক হালৈ, এই গতিত কাম চলিলে আমি নিশেষ হৈ যাম। আই নিড ফাষ্ট ৰিজাল্ট, অনলি ৰিজাল্ট। হয় ছাৰ,
ইমান দিনে মই আপোনালোকক ৰিজাল্ট দিয়ে আহিছোঁ। মোক আৰু এটা চান্স দিয়ক, মই আপোনালোকক ৰিজাল্ট দিম। কাহানিও পাহৰিব নোৱাৰা ৰিজাল্ট হ'ব ছাৰ। পিছে যাবতো লাগিবই। তইতো নিজৰ ঘৰখনত হাঁহি মাতি আছ, তই তোৰ নিজৰ ঘৰখনত সুখত আছ, হাঁহি মাতি আছ। তই সুখত আছ বুলি জানি আমি কিমান সুখ পাইছো। মোৰ বেলেগ একো সমস্যা নাই মা, কিন্তু কিন্তু কি? নিবিড়েতো কিমান মৰম কৰে, নিবিড়ৰ মাক প্ৰীতি ইমান ভাল। ইমান ভাল মানুহখিনিৰ মাজত ঘৰখনত সেই মাহীয়েক গৰাকীক কিয় ৰাখিছে মই সেইটোহে বুজি পোৱা নাই মা। তেওঁতো একো প্ৰয়োজনো নাই। তই ৰাজশ্ৰীৰ কথা কৈছ, কিন্তু তেওঁই দেখোন আমাৰ দুয়োখন ঘৰৰ মাজত চা চিনাকি কৰি দিছিল। নাজানো মা, সেই মানুহজনীৰ ওপৰত মোৰ কিবা এটা সন্দেহ হৈ থাকে। তেওঁ যেন কথাবোৰ সহজভাৱে নলয়, মোৰ তেনেকুৱা লাগে। মাজনী, এয়া তোৰ মনৰ ভ্ৰম। মই অতীতৰ কথা পাহৰিছোঁ ঠিকেই মা, কিন্তু মোৰ বৰ্তমান সম্পৰ্কে যেন মোৰ ছিক্স চেন্সটো বহুত ষ্ট্ৰং হৈ গৈছে। মোৰ এনেকুৱা লাগে যেন মই কথাবোৰ আগতেই গম পাওঁ। মাজনী, তই তোৰ মনত বেছি জোৰ নিদিবি। নিজৰ সংসাৰখনৰ কাৰণে কেতিয়াবা মনত জোৰ পৰিব পাৰে মা, আৰু মই মোৰ সংসাৰখন ধুনীয়া কৰি ৰখাৰ স্বাৰ্থত কেৱল মনৰ জোৰ কিয়, মোৰ যিকোনো জোৰ দিবৰ কাৰণে সাজু হৈ আছো। কোমল রোদানি দুচকুতে পৰা চিটিকি